আজি আছিলে মোৰ লগৰজনৰ বিয়া আৰু তাৰ কাৰণে মই ৰেডি হৈ আছিলোঁ। চাদৰ মেখেলা পিন্ধিব ইমান ভালদৰে নাজানো, কিন্তু তাৰ পিছতো চেষ্টা কৰিছোঁ অকণ পিন্ধিবলৈ। লুকছটো অকণ চিম্পুলে ৰাখিছোঁ, কিন্তু লিপষ্টিকটো অকণ বল্ডকৈ লগাইছোঁ। পিছে আমি আহি পাই গ'লোঁ বিয়া গ্ৰুপটোৰ ভিতৰত। মোৰে প্ৰথমতে বিয়া হৈছিলে আৰু ছেকেণ্ড বিয়া হৈছে তাৰ। আৰু কইনাৰ দৰে ইমান বেছি মৰম লাগিছে দুইটাক একেলগে দেখিবলৈ কাৰণে। আৰু ছোৱালী পিছে ইয়াৰ নহয় দে, ছোৱালী আমি মাজুলীৰ পৰাহে আনিছোঁ আৰু ইমানেই বেছি মৰম লগা কইনা। তাৰপিছত আমি আহি গ'লোঁ খানাৰ জেগালৈ, আৰু খানাটো হৈছে মেইন বিয়া ঘৰৰ খানা আৰু ক'বই নালাগে। পিছত প্লেটত গোটেইখিনি বস্তু থুচি লৈ লৈছোঁ দেই, আৰু ভালদৰে খাই ল'লোঁ পেট ভৰাই। গৈ আহি দেখিছোঁ দৰা কইনা ইফালে ডান্স কৰি আছে, আৰু একদম ৰোমেণ্টিক ডান্স। তালে আকৌ দৰা কইনা দুইটাই ডান্সাৰ, আৰু নিজৰ বিয়া নানাচিলে বাৰু হ'বনে। আৰু আমাৰ কইনাই যে ইমানেই বেছি ধুনীয়া বিহু ডান্স কৰে, সঁচাই বহুত বেছি মৰম লাগিছে দেখাত, আৰু তাকো বিহু ডান্স কৰোঁতে আৰু বেছি ভাল লাগি গৈছে। ইমানখিনি আছিলে, আপোনালোক সকলোৱে আমাৰ নতুন দৰা কইনাক আশীৰ্বাদ কৰিব। থেংক ইউ ফৰ ৱাচিং।